হেল্ল' এভৰিৱান, কৰবী ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। কফি মেচিন নোহোৱাকৈ ঘৰতেনো ৰেষ্টুৰেণ্টৰ দৰে কেনেকৈ কফি বনাব পাৰি সেইটো দেখাবলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব। মই 2 কাপ কফি বনাম, সেয়ে এচামুচ চেনি লৈছোঁ। আপোনালোকে যদি মিঠা বেছি খায় বেছিকৈও ল'ব পাৰে। কফি এচামুচ লৈছোঁ আৰু এচামুচ গৰম পানী দি দিছোঁ। এতিয়া চামুচ এখন লৈ ভালদৰে মই লৰাই থাকিম। যিমান স্পীডত লৰাব পাৰে সিমানেই কফিখিনি ভাল হ'ব, সেয়ে মই লৰাই আছোঁ। এয়া চাওকচোন, পনীয়া পনীয়া হৈ আছে। যেতিয়ালৈ গোট নাখায় তেতিয়ালৈ আপোনালোকে লৰাই থাকিব। যেতিয়া এনেকুৱা হ'ব ধৰিব নহয়, তেতিয়া গম পাব আপোনালোকে যে আমাৰ কফি আৰু হ'বই, বেছি টাইম নাই আৰু। আনফালে মই গেছত গাখীৰ গৰম হ'বলৈ দিছোঁ, কাৰণ কফিত গৰম গাখীৰ দিব লাগিব। এয়া চাওকচোন, ইমান ধুনীয়াকৈ কফিৰ মিশ্ৰণটো ৰেডি হৈ গ'ল। ইয়াৰ কাপ এটাত কফি দি পেলাই ইয়াতে গৰম গাখীৰ দি ভালদৰে লৰাই দিম। এয়া চাওকচোন, হৈছেনে ৰেষ্টুৰেণ্টৰ দৰে কফি। আপোনালোকেও এনেকৈ বনাই খাবচোন। ঘৰত বহিয়ে ৰেষ্টুৰেণ্টৰ দৰে কফিৰ জুতি ল'ব পাৰিব। যিটো কাপত কফিৰ মিশ্ৰণটো বনাইছিলোঁ সেইটো কাপতো গাখীৰ দি পেলাই মই চামুচেৰে লৰাই দিছোঁ ভালদৰে। এয়া মা আৰু মোৰ কফি ৰেডি হৈ গ'ল। আমাৰ মা যে মোৰ হাতৰ কফি কাপ খাব খুব ভাল পায়। আজি মই ঘৰত বহিয়ে ৰেষ্টুৰেণ্টৰ দৰে কফিৰ জুতি লৈ ল'লোঁ। ভিডিঅ'টো চাই ভাল পালে যদি লাইক কমেণ্ট কৰিব, আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব।